উত্তৰৰ দিশে এখোজ। দীপক কুমাৰ দাসৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। ৰবিবাৰে পুৱা 10 বজাৰ পৰা নলবাৰী খো-খো সন্থাৰ উদ্যোগত হৰিহতলী ক্ৰীড়া প্ৰকল্পত খো-খোৰ এখন ইণ্ট্ৰামুৰেল খো-খো প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাৰ আৰম্ভণিতে ভূমিপূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে সন্থাৰ সভাপতি তথা নলবাৰী জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতাই। প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সন্থাৰ জ্যেষ্ঠ উপসভাপতি পৰেশ বৰ্মনে। উদ্বোধনী অনুষ্ঠানটোৰ আদৰে সন্থাৰ সম্পাদক ৰাজীৱ শৰ্মাই। 2 মাহ আগতে নলবাৰী জিলাৰ খো-খো সন্থা গঠন হোৱাৰ পিছত উক্ত প্ৰতিযোগিতাখনেই প্ৰথমটো কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হৈছে। প্ৰতিযোগিতাখনত ল'ৰাৰ শাখাত মুকুন্দ কাকতি হাউচ চূড়ান্ত বিজয়ী হোৱাৰ বিপৰীতে বিজেতাৰ সন্মান লাভ কৰে কুশল কোঁৱৰ হাউচে। ছোৱালীৰ শাখাত বিজয়ৰ খিতাপ অৰ্জন কৰে ভোগেশ্বৰী হাউচে আৰু বিজেতাৰ দল হিচাপে পৰিগণিত হয় কনকলতা হাউচ। গ্ৰাম্যাঞ্চলত খো-খো খেলৰ বহল আৰু সুদৃঢ় ভেটি নিৰ্মাণ কৰাৰ বাবে নতুন কমিটিয়ে বিভিন্ন উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত জিলাৰ বিভিন্ন অঞ্চলত খো-খো কেন্দ্ৰ স্থাপন কৰি খেলুৱৈসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। বৰ্তমান সন্থাত 10টা ক্লাবে স্বীকৃতি লাভ কৰিছে যদিও অতি সোনকালে আৰু 10টা ক্লাবক স্বীকৃতি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। প্ৰতিযোগিতাখনত উপস্থিত থাকে খো-খো সন্থাৰ উপদেষ্টা ৰাতুল গোস্বামী, সহ সম্পাদক দীপক কুমাৰ দাসৰ লগতে ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰীসকল আৰু ৰাষ্ট্ৰীয় খো-খোৰ খেলুৱৈসকল। নলবাৰী খো-খো সন্থাৰ তৰফৰ পৰা আমাৰ যি খো-খো সন্থাৰ আণ্ডাৰত একাডেমিবোৰ আছে, সেই একাডেমিবোৰৰ পৰা আমি মাজৰা অনুষ্ঠান পাতিছোঁ। আজি আমাৰ গৰ্ডন যি খো-খো একাডেমি আছে তাত প্ৰায় 100জনমান আমাৰ প্লেয়াৰ আছে আৰু সেই প্লেয়াৰবিলাকৰ মাজত আমি হাউচ ৱাইজ ভগাই দি আমি 6টা গ্ৰুপ কৰিছোঁ। ছোৱালীৰ 2টা আছে আৰু ল'ৰাৰ 4টা গ্ৰুপ আছে আৰু তেওঁলোকৰ হাউচ ৱাইজ আমি গ্ৰুপ কৰি আজি ইণ্টাৰমেডিয়েট কম্পিটিশ্যন আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে খেলুৱৈসকলে কম্পিটিশ্যনত কেনেকৈ ভাগ ল'ব লাগে, খেলুৱৈসকলে নিয়মবোৰ অনুধাৱন কৰিব পাৰে, তাৰ কাৰণে যে এনেকুৱা এখন ইণ্টাৰমেডিয়েট কম্পিটিশ্যন আয়োজন কৰিছোঁ।